सानाम को हुल जोहार दिसम रे गोटा गे हुल दिवस मेता में रानाजोट माहा को मनाव किदा उनका गे तीन आसाम पनौत कोकराझार जिला रे आमगुड़े रे सिदकनुआ मुठन को ओढ़ाऊ सरी किदा और नवा दो ओढ़ाऊ किदा पीटीसी रेन चीफ हाग्रामा महिला रे सिदु कानु मुर्मु सिदु मुर्मु হয় कानु मुर्मु হয় ইহঁতৰ যেটো ঐতিহাসিক যেটো ইয়াত স্ট্যাচু এন্টায়ার বিটিসি অঞ্চলত হেতুই ফার্স্ট পদক খুব ভাল লাগিছে আমার সান্তালি জাতীয় যেটো বীর হিসাবে সকলে সান্তালি সমাজে সম্মান করে তো আমিও বিটিসি বাকি রাইজ হিসাবে আমি হেতুই ভাবিছো গভর্নমেন্ট হিসাবে যে অহাবাৰৰ পৰা এই সিদু কানুৰ যেটো ফেষ্টিভেল এইটো দিৱস হুল দিৱস যেটো আমি গভৰ্নমেণ্টৰ পৰা আমি স্পন্সৰ কৰি পেলাই এই দিনটো পালন কৰিম বুলি আমি কথা দিছোঁ আৰু অহা 4 তাৰিখত সেইখিনি ডিচিশ্যনটো আহি যাব তো খুব ভাল লাগিল আমাৰ সান্তালী জাতীয় যেটো শহীদ ইণ্ডিপেণ্ডেন্সৰ সময়ত সিদু আৰু কানু মুৰ্মুৰ যেটো ইয়াত ভাল এটা ষ্টেচু বনাই পেলাই ৰাখিছে আমি খুব ভাল লাগিছে সকলোৱে জানে হয়তো বহুত মানুহে হয়তো নাজানিছিল সিদু কানু কোন হয় এতিয়া এই ৰাস্তাত যেনেকুৱা সেই ষ্টেচুটো লগাই থৈছে সবে দেখিব যে সবেই ইয়াত আহিব যে সেইটো কোন হয় এতিয়া গম পাব যে সান্তালী সমাজত এনেকুৱা জাতীয় বীৰ আছে সেইটো সকলো মনত এতিয়া আহি যাব আৰু খুব ভাল লাগিছে আৰু মই কৈছোঁ ইয়াত সিদু কানু মুৰ্মুৰ নামত যেটো ইয়াত অডিটৰিয়াম হ'ব সেইটো 10 কোটি বিটিসি গভৰ্নমেণ্টৰ পৰা গ্ৰেণ্ট কৰা হ'ব অহা 4 তাৰিখত আমি সেইটো এপ্ৰুভ কৰাই দিম আৰু আছে বহুত কৰিব লগা আছে যেনিবা অলপ আগত মই আৰু খুৰুক সাহিত্য সভাৰ পৰা কিছু মেমৰেণ্ডাম পাইছে সেইটো মই চাই দিম আৰু ইহঁতৰ এনেকুৱা জাতীয় বীৰ নেতা আছে বৰবিদু ভাগত ইয়াৰ নামতো মই ষ্টেচু বনাবৰ কাৰণে 10-15 লাখ টকা দিম তো হ'ব আমি আস্তে আস্তে কৰি যাব সকলো জাতি জনগোষ্ঠী মিলি থাকিব লাগে আমাৰ সেইটোৱেই উদ্দেশ্য বিটিসি বহুত জাতি জনগোষ্ঠী আছে আমি এই বিটিসিৰ মানুহ আমি একেলগে থাকিম একেলগে কাম কৰি যাম। थैंक यू।